আজি ফকিৰাগ্ৰাম ব্লকৰ নেতৃত্বত যিটো নিৰ্বাচনী পৰিচালনা সমিতি আছে, সেই নিৰ্বাচনী পৰিচালনা সমিতিৰ এখন কাৰ্যকাৰী সভা হৈছে আৰু যথেষ্ট মানুহ আহিছে কাৰ্যকাৰী সভাত। আমাৰ যিখিনি এক্সিকিউটিভ আছিল সব এক্সিকিউটিভে আহিছে। তো আগন্তুক নিৰ্বাচন পৰিচালনা সম্পৰ্কে আমি বিতংকে আলোচনা কৰিলোঁ আৰু ইতিমধ্যে আমাৰ ডোৰ টু ডোৰ কেম্পেইনিং চলি আছে। আৰু আমাৰ চিফ ছাৰ আমাৰ PPF দলৰ মুৰব্বী আমাৰ হাগ্ৰামা ছাৰৰ প্ৰগ্ৰাম অহা 29 তাৰিখে আমাৰ হাগ্ৰামা ছাৰৰ প্ৰগ্ৰাম আছে। এই প্ৰগ্ৰামৰ লোকেশ্যন আমাৰ কেণ্ডিডেট ক'ত ক'ত আমি প্ৰগ্ৰাম ল'ব পাৰোঁ সেইখিনি আমি লোকেশ্যন আৰু আমাৰ বিধায়ক মহোদয়ৰ আমি প্ৰায় 40ৰ পৰা 50টা আমি প্ৰগ্ৰাম আমি ল'ম। এই ৰণনীতিখিনি তৈয়াৰ কৰাৰ কাৰণে আমি আমাৰ আজি এক্সিকিউটিভ মিটিংটো মাতিছিলোঁ আৰু ইতিমধ্যে আমাৰ এক্সিকিউটিভ মিটিং হৈ গ'ল আৰু এইখিনি আমি এতিয়া লিষ্ট কৰি আছোঁ। এই লিষ্টখিনি কৰি আমি সেইমতে আমি কাৰ্যপন্থা হাতত ল'ম। হয়, BPFৰ ষ্ট্ৰেটেজি যথেষ্ট ভাল। এতিয়া আমি সব কথা আমি ৰাজহুৱা কৰিব নোৱাৰোঁ। আমি যিখিনি ষ্ট্ৰেটেজি লৈছোঁ সেইখিনি লৈ আমি কাম কৰি আছোঁ আৰু যিখিনি আমি ষ্ট্ৰেটেজি লৈছোঁ এইটো আমি যে ছাকচেছ হ'ম এইটো 100%। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।